অৰ্থাৎ আৰক্ষী চকীৰ ব্যৱস্থাটো ৰিকগনাইজ নকৰে। আমি এটা খুব ডাঙৰ সিদ্ধান্ত লৈছোঁ যে অসম আৰক্ষীৰ প্ৰত্যেকখন আউটপোষ্টত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম আৰক্ষীত এটা বিৰাট পৰিৱৰ্তন আনিবলৈ গৈ আছে আৰু এই সিদ্ধান্ত লোৱা হৈছে বঙাইগাঁও আৰক্ষী অধীক্ষকসকলৰ যি কনফাৰেঞ্চ হৈছিলে তাতে কেইটামান বৃহৎ সিদ্ধান্ত লোৱা হৈছে। গতিকে মই এই সকলো ইনফৰ্মেশ্যন আপোনালোকক জনাব বিচাৰিছোঁ। বলক ভিডিঅ' আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটি ইনফৰ্মেশ্যন ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয়, অসম আৰক্ষীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা ডাঙৰ এটা পৰিৱৰ্তন আনিবলৈ গৈ আছে আৰু সেয়া হ'ল অসমত আৰু নাথাকে আউটপোষ্ট আৰু পেট্ৰল পোষ্ট। যিবিলাক থানাৰ আণ্ডাৰত এনেকৈ আউটপোষ্ট আৰু পেট্ৰল পোষ্ট থাকে আপোনালোকে নিশ্চয় গম পায়। এটা এটা এলেকা মানে থানাবিলাকৰ ডাঙৰ ডাঙৰ এৰিয়া হোৱাৰ কাৰণে কিছুমান পুলিচৰ সহায়ৰ কাৰণে আউটপোষ্ট আৰু পেট্ৰল পোষ্ট আছিলে আৰু সেইবিলাকত IC আছিলে। ধৰক আউটপোষ্টৰ IC বুলি কয় আৰু পেট্ৰল পোষ্টৰ যিজন ইনচাৰ্জ থাকে IC বুলি কয় আৰু থানাখনৰ যিজন ইনচাৰ্জ থাকে তেওঁক OC বুলি কয়। গতিকে সেই আউটপোষ্টৰ বা সেই পেট্ৰল পোষ্টত যিটো কেছ ৰেজিষ্টাৰ হয়, যিখন মানে FIR দিয়া হয়, সেই FIRখন আকৌ মানে থানালৈ আহে আৰু থানাৰ OCয়ে সেইখন ৰেজিষ্টাৰ কৰে। গতিকে এই আউটপোষ্ট আৰু পেট্ৰল পোষ্ট আৰু নাথাকে, এতিয়া সম্পূৰ্ণ নতুনকৈ আকৌ সেইবিলাক থানা হ'ব। ঠিক আছে। গতিকে এয়া বঙাইগাঁও আৰক্ষী অধীক্ষকৰ যি কনফাৰেঞ্চ আছিলে, মুখ্যমন্ত্ৰী মহোদয়ে এটা বৃহৎ সিদ্ধান্ত। আৰু তাৰ উপৰিও যিটো হোমগাৰ্ড আছিলে, হোমগাৰ্ড আৰু চিভিল যিটো বিভাগ আছিলে, গতিকে এইটো বেলেগকৈ এজন ডাইৰেক্টৰ জেনেৰেল অফ পুলিচৰ আণ্ডাৰত এইটো সম্পূৰ্ণ নিয়ন্ত্ৰণত আছিলে আৰু বৰ্তমান DGP অসমৰ আণ্ডাৰত সকলো লৈ যাব এতিয়া। আৰু যিহেতু ডাইৰেক্টৰ জেনেৰেল অফ পুলিচৰ হেডকোৱাৰ্টাৰৰ পৰা এইবিলাক নিয়ন্ত্ৰণ হ'ব আৰু পৰিচালনা হ'ব। ঠিক আছে। সেইদৰে BIOকো টাস্ক ফ'ৰ্চৰ লগত মাৰ্চ কৰি দিয়া হৈছে আৰু সকলো অসম DGPৰ আণ্ডাৰত সকলো ডিপাৰ্টমেণ্টবিলাক লৈ অহা হৈছে। গতিকে এটা বিৰাট পৰিৱৰ্তন অনা হৈছে পুলিচ আধুনিকৰণৰ ক্ষেত্ৰত। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক সকলোৱে ধন্যবাদ জনাইছে আৰু যিহেতু ৰাইজৰ বহুত সুবিধা হ'ব, ইয়াৰ পৰা ৰাইজৰ বহুত উপকৃত হ'ব। আৰু লগতে যিবোৰ থানাৰ সন্মুখত যিবোৰ গাড়ী মটৰ বহুত বছৰ হৈ যায় চুৰি হোৱা বা এক্সিডেণ্ট হোৱা আপোনালোকে দেখে, থানাৰ সন্মুখত দম গাড়ী পৰি থাকে, এটা বেয়া পৰিৱেশ এটা হৈ থাকে। গতিকে যিমান গাড়ী আছে 3 মাহৰ ভিতৰত সকলো বিক্ৰী কৰি দিয়া হ'ব, সকলো থানাৰ পৰা আঁতৰাই দিয়া হ'ব। ঠিক আছে। আৰু যিবোৰ গাড়ী 3 মাহ 4 মাহ 6 মাহলৈকে থানা পুলিচৰ ওচৰত বা থানাত গ্ৰাহকসকলে নিবলৈ নাহে, সেইবিলাক কেন্দ্ৰ চৰকাৰে বিক্ৰী কৰি দিয়াৰ পৰিকল্পনা কৰিছে আৰু থানাবোৰ এটা সুন্দৰ পৰিৱেশ এটা আনিব বিচৰা হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ সংবাদমেলত বক্তব্য আছে, মই সেইখিনি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তেওঁলোকে OP আৰু PP ৰিকগনাইজ নকৰে, অৰ্থাৎ আৰক্ষী চকীৰ ব্যৱস্থাটো ৰিকগনাইজ নকৰে। আমি এটা খুব ডাঙৰ সিদ্ধান্ত লৈছোঁ যে অসম আৰক্ষীৰ প্ৰত্যেকখন আউটপোষ্টক আমি থানালৈ ৰূপান্তৰ কৰিম। আমাৰ কিমান OP আছে? 250খনৰ আশে-পাশে আজিৰ দিনত আমাৰ আউটপোষ্ট আছে। এইটো এটা বহুত ডাঙৰ সিদ্ধান্ত হ'ব যে এই 250খন আউটপোষ্টকে আমি থানালৈ উন্নত কৰিম। ইট উইল বি মেচিভ। আমাৰ আজিৰ দিনত 400 থানা আছে। ইমিডিয়েটলি থানাৰ নাম্বাৰ উইল ক্ৰছ 600। কিন্তু ইয়াৰ পৰা সাধাৰণ ৰাইজৰ লাভ হ'ব। OPত কেছ ৰেজিষ্টাৰ কৰিব নোৱাৰি, OC নাথাকে, এই গোটেইবিলাক অসুবিধা দূৰ হৈ যাব যে অল OP, অল আউটপোষ্ট এণ্ড পেট্ৰল পোষ্ট উইল বি আপগ্ৰেডেড টু থানা। কৰবাত যদি আমি ভাবোঁ যে এইখন OP আপগ্ৰেড কৰিব নালাগে বা PP আপগ্ৰেড কৰিব নালাগে, আমি তাক ৰেচনেলাইজ কৰি দিম। এতিয়া অসম পুলিচত থানাৰ বাদে আৰু বাকী অনুষ্ঠান নাথাকে। কৰবাত যদি আমি নতুনো ক্ৰিয়েট কৰিব লাগে, আমি থানা ক্ৰিয়েট কৰিম, OP আৰু PP আমি ক্ৰিয়েট নকৰোঁ। এই এটা আমাৰ ডাঙৰ সিদ্ধান্ত এটা অসম পুলিচৰ আমাৰ যিটো SP কনফাৰেঞ্চ তাতে আমি নীতিগতভাৱে লৈছোঁ আৰু পিছত নেক্সট 6 মান্থত যেটো কেবিনেটত সিদ্ধান্ত ল'ব লাগিব এইটো আমি ল'ম। আজি ইন প্ৰিন্সিপল আমি সিদ্ধান্তটো লৈছোঁ।
অসম পুলিচৰ যিটো আমাৰ হোমগাৰ্ড আৰু চিভিল ডিফেন্স আছে সেইটো এজন বেলেগ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচৰ অধীনত চলে তাৰ কাৰণে হোমগাৰ্ড সিস্টেমটোৰ ওপৰত পুলিচৰ যিটো নিয়ন্ত্ৰণ নিযুক্তি নিয়ন্ত্ৰণ এটো যথেষ্ট কম আছিল সেইবাবে আমি ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ চিভিল ডিফেন্স আৰু হোমগাৰ্ডক ডিজিপি অসমৰ কাৰ্যালয়ৰ লগত আমি মাৰ্জ কৰাব খুজিছো এডিজিপি এজন থাকিব যোনে হোমগাৰ্ড আৰু চিভিল ডিফেন্সটোক চাব বাট ইট উইল বি আন্ডাৰ ডিজিপি পুলিচ গতিকে তাত আৰু বেলেগ এটা ব্যৱস্থা আমি নাৰাখো ইট উইল বি ইন্টিগ্ৰেটেড ব্যৱস্থা সংহত ব্যৱস্থা যাতে এপেক্সত ডিজিপি থাকিব তলত স্পেচিয়েল ডিজিপি থাকিব টু লুক ইনটু দা হোমগাৰ্ড এষ্টাব্লিছমেণ্ট কিন্তু ইট উইল কাম ডিৰেক্টলি আন্ডাৰ দা কন্ট্ৰোল অফ পুলিচ হেডকোৱাৰ্টাৰ ঠিক তেনেধৰণে আমাৰ যিটো বিআইও আছে সেই বিআইত যিখিনি কাম কাজ আছে বিআইৰ কাম কাজখিনিক আমি আসাম পুলিচৰ স্পেচিয়েল টাস্ক ফৰ্চলৈকে আমি ৰূপান্তৰ কৰিম যাতে বিআই অলসো কামস আন্ডাৰ দা ইন দা নিউ অৱতাৰ নতুন অৱতাৰত এজ এ এছটিএফ হিচাপে ইট কামস আন্ডাৰ দা অপাৰেশ্যনেল কন্ট্ৰোল অফ ডিজিপি অৰ্থাৎ অসম পুলিচক যিটো ভাগ ভাগ কৰি আমি পুলিচিং কৰি আছিলো এতিয়া ভাগ ভাগ কৰি আমি পুলিচিং নকৰি উই আৰ ইন্টিগ্ৰেটিং এভৰিথিং টু দা আসাম পুলিচ হেডকোৱাৰ্টাৰ তাৰ তলত যেনেকে সিআইডিয়ে কাম কৰে যেনেকে ইকনমিক্স এন্টি কৰাপশন ভিজিলেন্সে কাম কৰে তেনেকে এতিয়া এটা ইন্টিগ্ৰেটেড ফেমিলি হিচাপে কাম কৰিব ভাগ ভাগ কৰাৰ বিপৰীতে ই আমাৰ অসম পুলিচৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোক অধিক শক্তিশালী কৰিব থানাত যিবিলাক গাড়ী মটৰ সিজ হয় মালিক নাথাকে সেই গাড়ী মটৰ আমি 3 মাহৰ ভিতৰত চৰকাৰী নিয়মত আমি বিক্ৰী কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছো চুৰি গাড়ী মালিকবিহীন গাড়ী থানাৰ সন্মুখত যিটো কদৰ্য পৰিবেশ এটা হৈ থাকে তাৰ পৰা আমি হাত সাৰিব খুজিছো আৰু থানাই যেতিয়া সোণ আদি সিজ কৰে বহুত বছৰ ধৰি অলাগতিয়াল হৈ পৰি থাকে কেতিয়াবা সোণবিলাকো ৰিপ্লেস হৈ যায় এতিয়া শিৱসাগৰত এনেকুৱা এটা ঘটনা পুৰণা আমাৰ দিনৰ নহয় পুৰণা ঘটনা এটা আদালতৰ চকুত পৰিছে যে আদালতে ৰায় দিলে সোণ বুলি এতিয়া যেতিয়া গোচৰত জিকাৰ পিছত মালিকে সোণ ল'ব গৈছে সোণৰ জাগাত নকল সোণ ভিতৰত সোমাই আছে এনেকুৱা কাৰণে এবাৰ আমি ঠিক কৰিছো যে সোণ আদি আমি ধৰাত পৰিলে আমি লগে লগে বিক্ৰী কৰি দিম মূল্যটো ৰাখি থৈ দিম আদালতত কোনবা জিকিলে আমি মূল্যটো উভতাই দিম কিন্তু আমি ভ্যালুয়েবল বস্তু থানাত আমি ৰাখি থোৱাৰ যিটো প্ৰৱণতা পিছত হেবিলাক চেঞ্জ হৈ যায় বেয়া হৈ যায় তা হেবিলাক আমি আতৰাব খুজিছো এইখিনিকে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ গতিকে অসমখন এটা পুলিচ আধুনিকৰণৰ ক্ষেত্ৰত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে বঙাইগাঁও আৰক্ষী অধীক্ষকৰ যিটো কনফাৰেন্স আছিলে গতিকে আমাৰ ৰাইজৰ এটা ডাঙৰ উপকাৰ হ'ব যিবিলাক আউটপোষ্ট বা পেট্ৰল পোষ্টবিলাকত যিহেতু আৰক্ষী ষ্টাফ কম থাকে বা ঘপককৈ ডাঙৰ ঘটনা এটা হ'লে আৰক্ষী মোতায়েন কৰোঁতে অলপ সময় লাগে গতিকে এতিয়াৰ পৰা যিবিলাক অপৰাধীবিলাক আছে সেই দুৰ্বলতাৰ সুযোগ লৈ পেলাই অপৰাধীবিলাকে অপৰাধ চলাই গৈ আছিলে সেইখিনিৰ পৰা অন্ততঃ ৰাইজৰ এটা সকাহ পাব আমাৰ উঠি অহা নৱপ্ৰজন্ম যেহেতু ড্ৰাগছৰ এটা গৰাত সোমাই আছে ড্ৰাগছ এডিক্টেড হৈ গৈ আছে গতিকে সেইখিনি ৰোধ কৰিব পৰা হ'ব আৰু গোটেই অসমখন উন্নতি পথত আগবাঢ়ি যাব গতিকে মোৰ ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব